হাততে মাতিলে চুতুৱা চৰায়ে ও দেহি ও মৰম লাগি যায় কালিতো 10 টাকাতে আছে দিনটো আজি বল আৰু কি হয় ভালকে হেছে কৰবা লাগব কি বল হয় আজি কৃষ্ণ প্ৰভু আজি যি ভাল হয় ধূপ এটা জ্বলাই দিবা লাগিল ধূপো বেছিকে দিবা নৰা যি দিনকাল পছি এটাতে শেষ কৰিব লাগিব ধূপ বঢ়িয়াকে হেছে কৰি এটাতে শেষ কৰিব লাগিব এটা ধূপ শেষ কৰি হেতু কৰি লং ভালকে হে কৰিব লাগিব কৃষ্ণ কৃষ্ণ আজি যি বঢ়িয়াকে বহুত টাকা কৃষ্ণ 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 কাষ্টমাৰে চৰাত চৰাত পইচা পং পৰাত পৰাত যি কৃষ্ণ প্ৰভু কৃষ্ণ আহক বাচ্চালা কেন্দুৰি আহক 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 অ দাদা কওক যাব বহক 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 এটা ভাড়াটো কিন্তু বেছি হব কিমান 40 টাকা হব কৰোনাৰ কথা না এটা দুটা আনিবা পাৰি নাই 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 দুটা আনিবা পাৰি 40 গলো 40 তো চাবা নাই এ খস্কাৰে দম ও কি কৰে হে কি কোন মানুহে ইনকে মানুহৰ লগত পঢ় হ'ব দিনটো যাত্ৰা কৰিব নাই পাই এটা কষ্ট কৰি তাকো গেল ইমান কৃপণ মানুহ যা যা ইনকাম কৰবি যা লাষ্টত যাই থৈ বগৰী তল নহয় নদীৰ গৰা হ'ব যা যা কি হে কাকতি অ স্যাৰ আজি যাত্ৰা কৰিব পৰা নাই হে তাকেতো গাড়ী মটৰ আজি দেখোন আহিয়ে দেখো হয় এতিয়া কিবা গধূলি খৰচটো উলিয়াবলৈ কথা নাছিলে গধূলি খৰচটো উলিয়াবলৈ কথা নাছিল এইখানে বাইক হাই আনব হে এইখান অ এইখান বাইক আহি আছে এইখান বাইক এই ইয়াক যে পেটকা কৰিব লাগিব ইয়াৰ তোৰ খৰচটো উলিয়াব লাগিব হে মাছখন মিল এই ৰ ৰ ৰ ৰ ৰ ৰ ৰ ৰ এই কি এখন কি কি পিনছা মুখত ইখন মা সেই মাক আসল বেমাৰটো জহান দিও হেখনে আছে ফুটা কিয় হেখনে ফুটা কৰি লৈছা বন্ধ দু দেখা নাই নাকেৰে জানি মুখখান মাকছান দিলা কিয় বাৰু মুখখান ফুটা কৰি লৈছি স্যাৰ শিখৰটো মোক এনিদিন লাগে গম পাইছি না শিখৰ কাৰণে এই কৰোনাতে ক'ত আগতে আপোনাৰ দূৰত থাকক শিখৰ কাৰণে মাস্ক ফুটা কৰি লৈছা মোৰ কৰোনাটো নাকেদি যাব নৰে মই মুখেদি গেলে মই শিখৰটো এনিদিন শুই ৰাখছি না কৰোনা গেলেও মোৰ ওলে পৰবই ও নো কি ঘটনা মোৰ নষ্ট কৰি ফেলবই স্যাৰ মই নাজয় মই ইমান দিন ঘুৰলো আগৰবাৰ লকডাউনত মই ইনকে ঘুৰছো আচ্ছা আজি জিগলি কৰলি দ্বিতীয় দিন ইগলা নকৰবি দেই কি এইগলা মাছ এই হাই উঠা মাছ নাচাছো এই ইগলা নকৰবি বাবু আজি হৈছে মাছ নতুন আৰু হেলমেট ক'ত হেলমেট আছে মই ইতে আইলো ইতে ৰলে হেলমেট ক'ত হেলমেট আছে মোৰ হেলমেটৰ লগত কথা নাই কিবা তো ল পইচা তো ল কিবা এটা দি যাও কই নে নহয় দে হেলমেট নাই মাস্ক এই তা 500 টাকা দিবা লাগব 500 টাকা দি যা নহয় দে 300 টাকা দি যা নহয় দে স্যার মোৰ বিৰাটলি স্যার আমি ইমান চেকিং হত এই মাস্ক এনে দেখাই নছৰু ফুটা কৰি ল এই দি যা 300 টাকা দি যা হেলমেট নাই তোমাৰ জতা আজি নাই কিবা হেলমেট নাই গটে পিনবি মাস্ক ভালকে পিনবি 100 টাকা দি যা 100 টাকা দি যা 100 টাকা মই দিবা নৰো এটা মোক যদি ইমানে যদি আপোনালোকৰ ধৰছি গাড়ীখন দেখক মই দিলো হাউ বাপু মই নৰো আৰু একপৰ নৰো আৰু মই এই লৈ যা নাঙে লৈ যা যা লৈ যা ৰাখো গাড়ীখন খানাত থক নাঙে লৈ যা আৰু এই ভুল নকৰবি দেই এই ভুল নকৰবি দ্বিতীয়বাৰ কিন্তু হেলমেট এই ভুল নকৰবি আৰু মাস্ক খান ফুটা নকৰবাৰ কি আচৰিত চলি ওই স্যার কি মানুহ লগ পলো আজি আৰু কিবা এটা দি যা পইচাই বোলে আনা নাহি সাদা খালো নিজৰ খাবা লাগে নিজৰ খাবা লগা হ'ল সাদা খাব না স্যার সাদা মাৰ কি মাছ ফুটা কৰি লৈ কি কৰছি বা হাই উঠা দিছ এইগলা খানে তাকেতো পৃথিৱীত কি চলি জন্মিছি কবাই নৰুৱে মাস্ক ফুটা কৰি লৈ হেই এখন বেটাৰী ৰিক্সা এখন নিছে সাদা বাদ দিয়া ইখনৰ পৰা লবা লাগব পইচাটো আহিছি আনো ধরে না কি গাড়ি কিটা তো ধরে মানে স্যার মোর ফুল নাই গাড়ি তুলবা কিটা দিছি দুটাই দিছিল মই কি জানো
ছাৰ মোৰ ভুল নাই ইমান মানুহটো লৈ ছাৰ ভুল নাই আহোঁ তাৰমানে আহি মাত্ৰ মোক বিৰাট জোৰকে ধৰিলাক মই কৈছোঁ দুটাৰ ওপৰত নিবা নোৱাৰোঁ পাছত আহোঁ জোৰকে উঠি মোৰ ভুল নাই আৰু ইমান হেৰি কৰি ছ'চিয়েল ডিষ্টেঞ্চটো নাজানা নেকি ছাৰ আপোনালোকৰ কি নিয়মে আমি বিয়া খাই আহিলোঁ এখন পাঁচটাকৈ বিভা দিছি কৰোণা নাই আৰু গাড়ী চিটটা উঠোঁতে কৰোণা আছে কি কৰি এখন যাব দিয়ক আপুনি য'ত দেখব বিয়াত ডেক্স নহয় না এখন পিল পিল আৰু এইটো নিয়ম কৰিলে গম পাৰা নাপাওঁ তই গম পাৰা নাপাওঁ নিয়ম কৰি দিয়া গাড়ী ড্ৰাইভাৰে তুই জানবা লাগে এই ছাৰ দেখছি না দিনটোত এক টকা এটা পা নাই ছাৰ সেইটো আমি নাজনোৱে তই এটা ভুল কষ্ট জিতে তই ফাইনটো ভৰবা আৰু মাস্ক পিন্ধিলো এখন পিন্ধিলো ছাৰ তাৰমানে মই ছাৰ বিৰাট গাড়ীত বেলেগ চলি ছাৰ মোক কিবাকে যাবা দিয়ক ছাৰ নহয় এইগিলা কলে আপুনি ফাইনটো দিব ফাইন ভৰবা লাগিব কলত পিঠি এই ছিঙি যাব হাৰা নহয় ছাৰ কিবাকে মোক যাবা দিয়ক মই ভাড়া ইমান দিন বহুত দিন পা নাই ছাৰ মই কিবাকে যাওঁ আৰু এই আজি এইখিনি পালোঁ ছাৰ আজি পালো মানে তই আজিয়ে পইচাটো পাঞ্জা পাতি ইমান মানুহ লৈছা নহয় ছাৰ নহয় মই যাম দিয়ক আৰু মই পাছত এনে ভুল নকৰোঁ দিয়ক ছাৰ মই পাছত আছে এটা হেৰি লোক ভুল নকৰোঁ কৰোণা হনটো হলিয়ে গম পালি যা 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 আৰু আজিৰ পৰা ছ'চিয়েল ডিষ্টেঞ্চটো মানি চলবি বজাই ৰাখবা লাগে আইতা আইছা যা যা কিবাকে কৈ গৈ বাচলোঁ দিছোঁ আৰু ইটো বাৰে ভুল নকৰবা দেই নকৰোঁ দিয়ক ছাৰ এখন আৰু কিনকে আহিছে কি কৰছা কি ছাৰ ইবাৰি টকা দিছে নেকি সামাজিক দূৰত্ব বজাই ৰাখছোঁ ছাৰ ইনকে আপাৰে নৰা নষ্ট কৰি ফেলবাই নৰে ছাৰ মই মাথা খাওঁতে এনেকে ইবাৰি কৰিছোঁ মাথা মাৰছোঁ যা 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 যাবা দে যা 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 যাও আশা নষ্ট কৰি ফেলবাই টকা লগে দো চাই দেন যা যা পৰিস্থিতি বৰ বঢ়িয়া হৈছে হৈ ছাৰ এই সাধাৰণ মানুহখিনি চলাটো বহুত টান হৈছে গম পাইছা না চলক দে সেনেকে কিবা কৰে না তাৰমানে এটা এখন ৰিক্সাত দুটা মানুহ ধেমালিটো নহয় আৰু চলক আমিতো দৰমহা কথা মাহত পাইয়ে আছো আমাৰ অসুবিধা একো নাই কিন্তু এই সাধাৰণ মানুহখিনিৰ কাৰণে বিৰাট অসুবিধা হৈছে এই আৰু উপায় নাই আৰু কিবা এটা চলি থাকক দিয়া সেইটোৱে কথাটো আমাৰ আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ কাল্পনিক ভিডিঅ' দেশমাতৃৰ এই জটিল সন্ধিক্ষণত আজি আমি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এটি ভিডিঅ' আগবঢ়ালোঁ আৰু আমাৰ প্ৰশাসন আৰক্ষী প্ৰশাসনে আমাৰ এই সমস্যাত যিখিনি কাম কৰি আছে তেওঁলোকৰ লগত আমি সকলোৱে সংকল্পবদ্ধ হৈ এই মহামাৰীৰ পৰা যাতে হাত সাৰিব পাৰোঁ তাৰ উদ্দেশ্যে আমি সকলোৱে আমাৰ কৰিবলগীয়া কামখিনি কৰি এই মহামাৰীৰ পৰা হাত সাৰিবলৈ সংকল্পবদ্ধ হ'ম এই মহামাৰীৰ পৰা হাত সাৰিবলৈ আমি সকলোৱে মাস্ক পৰিধান কৰিম লগতে সামাজিক দূৰত্ব বজাই ৰাখিম আৰু শেষত আমাৰ আজি আমি বজলেন চেনেলৰ পৰা দিয়া এই ভিডিঅ'টোত কিবা ভুলভ্ৰান্তি হ'ব পাৰে তাৰ বাবে ক্ষমা ভিক্ষা মাগিছোঁ আৰু এটি নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ।